এই দিলীপ শইকীয়া ডাঙৰীয়া তাত আপোনালোকে সুধক যে আপোনালোকে চৰকাৰী কৰিব নোৱাৰা বুলি লেটাৰ পঠোৱা পাৰ্টিৰ পৰা আপুনি হয় নেকি? दिलीप शइकिया सार बिथांखौ जोंनो मानो नांगौ? আপোনালোকে যদি স্কুল আৰু কলেজত যদি এই চৰকাৰী যদি কৰিব নোৱাৰে আপোনাক আমাক কিয় লাগে? আপোনাক নালাগে। এই কথাটো আপোনালোকে দিলীপ শইকীয়া ছাৰক ক'ব পাৰিব লাগে। स्कुल आरो कलेजखौ सरकारि खालामनो हाला होननाय टीमनि सासे बिजाथिसो। उदालगुरि আৰু দৰঙত এজন কেণ্ডিডেট আহিব বা হ'ল ঘোষণা হ'ল দিলীপ শইকীয়া ডাঙৰীয়া। তেখেতে কোনটো পাৰ্টিৰ পৰা? বিজেপিৰ। এই বিজেপিৰ গভৰ্ণমেণ্টে লিখি দিছে যে চৰকাৰে কৰিব নোৱাৰে বুলি। চৰকাৰে নোহোৱা স্কুল আৰু কলেজ আছে, এইবিলাকক আমি চৰকাৰে কৰিব নোৱাৰোঁ বোলে ষ্টেটে চাৰেণ্ডাৰ কৰিছে। बिटिआरनि इएम डक्टर नीलुत सरगयारिनि समष्टियाव बिक्रम दैमारिनि एन्ट्रि। आसाम गभर्नमेन्टआ सारेन्डार खालामबाय। 6.3 দফা মতে গোটেই স্কুল আৰু কলেজক যিবিলাক এতিয়া চৰকাৰী হোৱা নাছিল এইবিলাক স্কুল আৰু কলেজক চৰকাৰী কৰিম বুলি প্ৰতিশ্ৰুতি কৰিছিলে আৰু একোডত আছিল। কিন্তু এই স্কুল আৰু কলেজক অসম গভৰ্ণমেণ্টে বৰ্তমান আমি কোনো চৰকাৰী কৰিব নোৱাৰে বুলি তেখেতসকলে আমাক লেটাৰ পঠাইছে। পিটিচি ছেক্ৰেটাৰী চৰকাৰী নোহোৱা স্কুল আৰু কলেজ আছে, এইবিলাকক আমি চৰকাৰী কৰিব নোৱাৰোঁ বোলে ষ্টেটে চাৰেণ্ডাৰ কৰিছে। बिटिसिआव थानाय सरकारि नङै स्कुल आरो कलेजखौ जों सरकारि खालामनो हाला होननानै गांसे लाइजामजों फोरमायबाय। बे बाथ्राखौ बुंदों अल बिटिसि कन्ट्रेक्टर एस'सिएशननि गाहाय नेहाथारि बिक्रम दैमारिनि बेफ्रुसार बिबुंथि। আজি মই ওদালগুৰি ডিষ্ট্ৰিক্টত থকা ৰৌতা সমষ্টিৰ কপাটি প্ৰাইমাৰীত ৰাইজৰ লগত কেইটামান মানে ইম্পৰ্টেণ্ট কথা মই অৱগত কৰিছোঁ। যোনটো কথা মানে আমাৰ বিটিআৰ বাসীৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট লেটেষ্ট কথা মই আপোনালোকৰ মাজত যুক্তি আনিবলৈ খুজিছোঁ যে যিটো একৰ্ডত আছিল 6.3 দফা মতে গোটেই স্কুল আৰু কলেজক যিবিলাক এতিয়া চৰকাৰী হোৱা নাছিল এইবিলাক স্কুল আৰু কলেজক চৰকাৰী কৰিম বুলি প্ৰতিশ্ৰুতি কৰিছিলে আৰু একৰ্ডত আছিল। কিন্তু এই স্কুল আৰু কলেজক অসম গভৰ্ণমেণ্টে বৰ্তমান আমি কোনো চৰকাৰী কৰিব নোৱাৰে বুলি তেখেতসকলে আমাক লেটাৰ পঠাইছে। পিটিচি ছেক্ৰেটাৰী মানে আমাৰ বড়ো যিটো এই কাউন্সিলত তেখেতসকলে পঠাইছে যে চৰকাৰে কৰিব নোৱাৰে বুলি তেখেতসকলে বিটিচি কাউন্সিলত পঠাইছে। মানে আমাৰ বিটিআৰ বাকীৰ ৰাইজৰ কাৰণে এইটো দুখজনক এটা ইনফৰমেশ্যন। এইবিলাক কথালৈ ৰাইজক জনাব লাগিব। ৰাইজতো আশা কৰি আছে না স্কুল আৰু কলেজক মানে এই চৰকাৰী কৰিম বুলি ৰাইজতো আশা কৰি আছে। কিন্তু অসম গভৰ্ণমেণ্টে ডাইৰেক্ট লিখি পঠাইছে যে ইয়াতে লিখা আছে যে ইট ইজ নট পচিবল ফৰ ষ্টেট গভৰ্ণমেণ্ট টু প্ৰভিঞ্চিয়েলাইজ দ্য কলেজ। মানে বিটিচিত যিমানখিনি বেচৰকাৰী চৰকাৰী নোহোৱা স্কুল আৰু কলেজ আছে এইবিলাকক আমি চৰকাৰী কৰিব নোৱাৰোঁ বোলে ষ্টেটে চাৰেণ্ডাৰ কৰিছে। খেলা খতম। এতিয়া আৰু 10টা কলেজটোকো এই বিটিআৰ যিটো এই বিটিচিৰ এডুকেশ্যন ডিপাৰ্টমেণ্ট ডিৰেক্টৰে মোক লেটাৰ পঠাইছে। যি স্কুলক 10টা কলেজক প্ৰভিঞ্চিয়েলাইজ হৈছে বুলি দল বাজিছে, ফুলকা পঠাইছে, খানা খাইছে, তেখেতসকলৰ কাৰণে বহুত দুখজনক খবৰ। লিখা আছে 10টা কলেজ যিটো প্ৰভিঞ্চিয়েলাইজ কৰি হৈছে বুলি ঘোষণা কৰিছে এই 10টা কলেজ কোনো গভৰ্ণমেণ্ট এমেণ্ডমেণ্ট বিল নাই বুলি ইয়াতে লিখা আছে। পঢ়ি দিম। দেয়াৰ ইজ ন গভৰ্ণমেণ্ট এমেণ্ডমেণ্ট বিল। স্পষ্ট কৈছে দেয়াৰ ইজ ন গভৰ্ণমেণ্ট এমেণ্ডমেণ্ট বিল ইন কানেকশ্যন উইথ প্ৰভিঞ্চিয়েলাইজেশ্যন অফ 10 নৰ্থ অফ ডিগ্ৰী কলেজ আণ্ডাৰ বিটিআৰ। যিবিলাক ঘোষণা কৰিছিল ব্ৰহ্মণ বড়ো ডাঙৰীয়াই যে 10টা কলেজক চৰকাৰে কৰা হ'ল, কিন্তু কোনো চৰকাৰৰ আইন নাই আৰু এমেণ্ডমেণ্ট বিল নাই আৰু আসাম চৰকাৰে আমি কৰিব নোৱাৰোঁ। আপোনালোকে পাৰিলে যদি কৰক, আপোনালোকৰ পৰা দৰমহা দিয়ক, আপোনালোকে বাজেটত ৰাখক, আমি দিব নোৱাৰোঁ বুলি স্পষ্ট আসাম গভৰ্ণমেণ্টে কৈছে। এতিয়া চাওক এই যে আমাৰ ওদালগুৰি আৰু দৰঙত
এজন কেণ্ডিডেট আহিব বা হ'ল ঘোষণা হ'ল দিলীপ শইকীয়া ডাঙৰীয়া তেখেতে কোনটো পাৰ্টিৰ পৰা বিজেপিৰ এই বিজেপিৰ গভৰ্ণমেণ্টে লিখি দিছে যে চৰকাৰে কৰিব নোৱাৰে বুলি সমৰ্থন আমি কি কৰিম এই দিলীপ শইকীয়া ডাঙৰীয়া তাত আপোনালোকে সোধক যে আপোনালোকে চৰকাৰে কৰিব নোৱাৰা বুলি লেটাৰ পঠোৱা পাৰ্টিৰ পৰা আপুনি হয় নেকি যদি হয় আপোনালোকৰ আমাৰ পৰা আপোনালোকে বিদায় লওক আপোনালোকে যদি স্কুল আৰু কলেজ যদি চৰকাৰে যদি কৰিব নোৱাৰে আপোনাক আমাক কিয় লাগে আপোনাক নালাগে এই কথাটো আপোনালোকে দিলীপ শইকীয়া ছাৰক ক'ব পাৰিব লাগিব मुं थिसननो गोनां फरायसाफोरनि थाखाय गोजोनथाव खौरां 2024-25 सोलोंथाइ बोसोरनि थाखाय क'क्राझार जेडी र'ड सामगावनि भारत पेट्रलियामनि उल्था फारसे थानाय साबसिन रोंमोन्दांथि गोनां बड'लेण्ड पायनार पाब्लिक स्कुलाव फरायसाफोरनि मुं थिसननाया सोलिगासिनो दं इंराजी बिजोंजों साबसिन सोलोंथाइ होनाय आरो सोलोंथायारि साबसिननि दावबायनायखौ जागायहोनो सिगां फारसे दं बड'लेण्ड पायनार पाब्लिक स्कुल बे फरायसालिनि खाबुफोरा जादों साबसिन फरायसालि साबसिन फेकाल्टिफोर साबसिन इनफ्रास्ट्राक्चार एयार कन्डिशनेड क्लास स्मार्ट क्लासफोर गेलेग्रा फोथार सुइमिं पुल सोलोंथाइ गुवार गेलेग्रा फोथार गोनां फरायसालियाव गावनि रोंगौथिखौ दिन्थिफुंनाय आरो नोंथांनि गोहोखौ सुइमिं पुल सुबिदाजों जाफुंसारनायाव गोजावहो अब्ला मानोथो गोनो गोथो जाबावनो थाबैनो नैबे कन्टेक्ट 6901253728 नम्बराव सुलाद लाना गावनि फिसानि इयुननि गोजों सोरांखौ दानानै होनो मुं थिसननो थाखाय खौरां लाहरदो बड'लेण्ड पायनार पाब्लिक स्कुल क'क्राझार थं क'क्राझार सामगाव भारत पेट्रलियामनि